নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা। ডিষ্ট্ৰিক্ট ৰুৰেল ডেভেলপমেণ্ট এজেন্সি অৰ্থাৎ DRDA নামৰ চৰকাৰী বিভাগটোৰ সহযোগত গ্ৰামাঞ্চলৰ অতিকৈ দৰিদ্ৰ লোক অৰ্থাৎ BPL বাসীয়ে লাভ কৰা ইন্দিৰা আৱাস যোজনা আৰু বৰ্তমান প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ নামত যেন জড়িত হৈ আছে এক বৃহৎ কেলেংকাৰী। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। অসমৰ বিধানসভা নিৰ্বাচন সমাগত। ৰাজ্যৰ জনপ্ৰতিনিধিসকলে কঁকালত টঙালি বান্ধি সাজু হৈ পৰিছে ঢোল বজোৱাৰ। আৰম্ভ কৰিছে আধাৰশিলা স্থাপন, নৱগৃহ উদ্বোধন, নতুন আঁচনি গ্ৰহণ ইত্যাদি ইত্যাদিৰ ৰাজনীতি। ইতিমধ্যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে লাভ কৰা আধৰুৱা গৃহৰ খবৰ ল'বলৈ যেন জনপ্ৰতিনিধিৰ আহৰিয়েই নাই। তেনে এক উদাহৰণ হৈছে কাৰ্বি আংলঙৰে বৃহত্তৰ মাঞ্জা অঞ্চল। কাৰ্বি আংলঙৰ সদৰ ডিফুৰ পৰা মাত্ৰ 16 কিলোমিটাৰ নিলগৰ মাঞ্জা অঞ্চলৰ লোকসকলে লাভ কৰা ইন্দিৰা আৱাস যোজনাৰ ঘৰ প্ৰায় এটা দশক ধৰি আধৰুৱা হৈ আছে। অঞ্চলটোৰ বিথিফাং দিলি তেৰাং গাঁওবাসীয়ে গ্ৰাম সেৱক BDO অৰ্থাৎ DRDAৰ লোকসকলক বাৰম্বাৰ কাবৌ কৰা স্বত্তেও যেন কোনো সুফল নাপালে। সম্প্ৰতি দৰিদ্ৰ লোকসকলৰ চৰকাৰৰ ওচৰত এটাই অনুৰোধ, তেওঁলোকৰ আধৰুৱা গৃহ যেন সম্পূৰ্ণ হৈ উঠে। মাঞ্জাৰ পৰা ৰাজেশ হানছেৰ প্ৰতিবেদন। আনপিনে 14 নং কৰকান্থী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংলক্স নামৰ ঠাইত শনিবাৰে বিজেপিৰ মাছ জইনিং সভা অনুষ্ঠিত হৈ যায়। শনিবাৰে কৰকান্থী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংলক্স ৰাজহুৱা খেলপথাৰত লাংলক্স শক্তি কেন্দ্ৰ আৰু ৰেণুঘাট শক্তি কেন্দ্ৰৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে বিজেপিৰ সমূহীয়া যোগদান সভা অনুষ্ঠিত হৈ যায়। কৰকান্থী মণ্ডল বিজেপিৰ সভাপতি দলয় ইংতিৰ পৌৰোহিত্যত অনুষ্ঠিত এই যোগদান সভাত কাৰ্যবাহী সদস্য ৰাজু টিছো, VDC চেয়াৰমেন খগেন টিছো, মণ্ডল বিজেপিৰ সম্পাদক ধনসিং ৰংহাং, চন্দ্ৰ ইংতি প্ৰমুখ্যে বহুতো বিজেপি কৰ্মী উপস্থিত থাকে। উল্লেখযোগ্য যে এই সভাত প্ৰায় 90 গৰাকী ব্যক্তিয়ে বিজেপিত যোগদান কৰে। চামেলাংছৰ পৰা জিৰচং তেৰাঙৰ প্ৰতিবেদন। কাৰ্বি আংলঙৰ সীমামূৰীয়া অঞ্চলৰ অন্যতম এখন গাঁও হৈছে চাকলি টিছ গাঁও। গাঁওখনৰে এগৰাকী বৃদ্ধ হৈছে মাইলু ৰংপি। দুটা চকু হেৰুওৱা এইগৰাকী বৃদ্ধাই দীৰ্ঘদিন ধৰি অকলশৰে বাস কৰি আহিছে এটা ভগা পজাত। আজি হাঁহি আছো, ক'বতো নোৱাৰো, কাইলৈ বা কি আছে হাই কপালতে। এনেদৰে দুদিনীয়া জীৱনৰ আৰম্ভণিত হাঁহি হাঁহি খিলখিলাই থকা অন্যতম এগৰাকী ব্যক্তি হৈছে মাইলু ৰংপি। জীৱনৰ 90টা বসন্ত অতিক্ৰম কৰা মাইলু ৰংপি বৰ্তমান বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত। চিৰসত্য একাল সুখ একাল দুখৰ জীৱন্ত প্ৰতিচ্ছবি যেন মাইলু ৰংপি। সম্প্ৰতি দুটা চকু হেৰুওৱা অকলশৰীয়া মাইলু ৰংপি চিন্তিত হৈ পৰিছে এমুঠি অন্নৰ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 15 নং মহামায়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এইখন চাকলি টিছ গাঁৱৰে জ্যেষ্ঠ নাগৰিক মাইলু ৰংপিক পুত্ৰ পৰিবাৰ সকলো এৰি থৈ যোৱাত অকলশৰে জীৱন অতিবাহিত কৰিব লগা হৈছে এটি ভগা পজাত। মাইলু ৰংপিয়ে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু স্থানীয় কাৰ্যবাহী সদস্য ক্ৰমে তুলিৰাম ৰংহাং আৰু ৰুণসিং তেৰণক সহায় প্ৰাৰ্থনা কৰে। পাৰুখোৱাৰ পৰা আনন্দের প্ৰতিবেদন। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথম মুখ্য কাৰ্যবাহী সদস্য খৰসিং তেৰাঙৰ 66 সংখ্যক মৃত্যু দিৱস শনিবাৰে কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত উদযাপিত হয়। বিশ্বব্ৰহ্মাণ্ডত কাৰ্বি জাতিৰ এক আছুতীয়া ভূমি নিৰ্ধাৰণৰ বাবে আগভাগ লোৱা সংগ্ৰামৰ অন্যতম নেতা হৈছে চেমচনচিন ইংতি আৰু তেওঁৰে সহযোগী খৰসিং তেৰাং। নিৰ্দিষ্ট ভূখণ্ড লাভ কৰি পৰৱৰ্তী সময়ত কাৰ্বি আংলঙৰ প্ৰথম মুখ্য কাৰ্যবাহী সদস্যৰ আসন শুৱনি কৰা ব্যক্তিগৰাকীয়ে হৈছে খৰসিং তেৰাং। শনিবাৰে এইগৰাকী খৰসিং তেৰাঙৰ 66 সংখ্যক মৃত্যু দিৱস উদযাপিত হয় কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত। ডিফুটো প্ৰয়াত তেৰাঙৰ নামত উৎসৰ্গিত চিলড্ৰেন পাৰ্কত সম্পূৰ্ণ চৰকাৰী পন্থাৰে উদযাপিত হয় এই দিৱস। পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং প্ৰমুখ্যে সকলো কাৰ্যবাহী সদস্য উপস্থিত থকা এই তিথিত কাচাৰহে কৰ্ম, গীতা পাঠ, কীৰ্তন পাঠ,
গুৰু গ্ৰন্থ চাহেব পাঠ কোৰাণ পাঠ আদি কৰোৱা হয়। ব্যুৰো ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। এগৰাকী কাৰ্বি মহিলা, নাম তেওঁৰ ইনেছ ইংটিপি। কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ ৯ নং আমলেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অতিকৈ পিছপৰা টিবিন নামৰ গাঁওখনেই হৈছে মহিলাগৰাকীৰ পৰিচয়। কোন এগৰাকী মহিলা, চাওঁ আহক আমাৰ এই প্ৰতিবেদন। টিবিন কাৰ্বি আংলঙৰ অতিকৈ পিছপৰা ঠাই। এই ঠাই তথা গাঁওখনৰে এগৰাকী মহিলা হৈছে ইনেছ ইংটিপি। অতিকৈ দৰিদ্ৰ, অতি পৰিশ্ৰমী এই মহিলাগৰাকীয়ে পৰিয়ালৰ 9জনকৈ সদস্যক দি আহিছে ভৰণ পোষণ। সম্প্ৰতি ইনেছ ইংটিপিয়ে নিজৰ কপালৰ ঘামেৰে আৰ্জিত কিছু ধনেৰে আৰম্ভ কৰিছে এক ব্যৱসায়, যি হৈ পৰিছে এক চৰ্চাৰ বিষয়। কাপোৰ কানিকে আদি কৰি দৈনন্দিন ঘৰৰ প্ৰয়োজনীয় সকলো সা সামগ্ৰী উপলব্ধ এইখন দোকানত। টিবিন গাঁওবাসীও লুংলুঙীয়া পথেৰে সুদূৰ দোকান পোহাৰলৈ যোৱাৰ পৰিৱৰ্তে কাষতে থকা ইনেছ ইংটিপিৰ দোকানত সকলো নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ পাই নিজকে যেন ধন্য মানিছে। জিলিকিনডেঙৰ পৰা অনৱাৰ্ড মিলিকৰ প্ৰতিবেদন। আজিৰ বাতৰি ইমানেই। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।